guys, welcome to Benny's Lifestyle. Friends, আজি ৰাখি পূৰ্ণিমা সো সকলো দাদা আৰু ভাইটিক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি ৰাখি পূৰ্ণিমাৰ বাবে আমাৰ ঘৰত সৰুকে এখন নাৰায়ণ পূজা ৰাখিছো যেহেতু কৰোনা ভাইৰাছৰ এনেকুৱা সমস্যা বহুত ডাঙৰকে তেনেকুৱা একো কৰিব পৰা নাই দুই তিনিটা মানুহেৰে এনেকুৱা ধৰণে অকমান সৰুকে পূজা এখন ৰাখিছো সো আশা কৰিছো ফ্ৰেন্ডছ আজিৰ ব্লগটো আপোনালোকে ভাল পাব আৰু ৰাখি পূৰ্ণিমাৰ বাবে মই আজিৰ এই ব্লগটো ষ্টাৰ্ট কৰিব লৈছো লগতে আমাৰ ঘৰৰ নাৰায়ণ পূজা সো সকলোখিনি আজি আপোনালোকক মই দেখুৱাম আৰু বিশেষকৈ আজি আমাৰ ঘৰত আমাৰ গুৰুজনা আহিব গোখাই আহিব সো তেখেতক কি ধৰণে আদৰো আমাৰ যিখিনি পৰম্পৰা গোটেইখিনি আপোনালোকক মই দেখুৱাম সো আশা কৰো আজিৰ এই ভিডিওটো আপোনালোকে নিশ্চয় এনজয় কৰিব এয়া আমাৰ গুৰুজনা আহি পাইছে এখেত অসম ব্ৰহ্ম সমাজৰ সভাপতি অসম দেৱদামোদৰ সংঘৰ কাৰ্যকৰী সভাপতি আৰু লগতে দৰং কৃষ্টি সংঘৰ সম্পাদক মাননীয় শ্ৰী সুনীল গোস্বামী দেৱ আৰু এতিয়া আমাৰ গুৰুজনাৰ চৰণ ধুৱাবলৈ লৈছে দেউতাই এতিয়া মা সেৱা জনাবলৈ লৈছে আৰু এতিয়া মই গুৰুজনাক আদৰিবলৈ লৈছো আমাৰ ঘৰলৈ আৰু এতিয়া হাজবেণ্ডে গুৰুজনাক সেৱা জনাইছে এয়া হাজবেণ্ডে গুৰুজনাক সেৱা জনাইছে আৰু লগতে এতিয়া বৰণ আগবঢ়াইছে সো এয়াই আছিল আমাৰ পৰম্পৰা আৰু এওঁলোক হ'ল আমাৰ ঘৰৰ ওচৰৰে খুৰা হয় খুৰা বৰদেউতা সো মই সকলোকে বহুত ভাল পাওঁ বহুত শ্ৰদ্ধা কৰোঁ আৰু বহুত ভাল লাগে আৰু এতিয়া আমাৰ জেঠাইয়ে আমাৰ ৰাতিৰ কাৰণে বনাবলৈ ধৰিছে ৰাতিৰ আহাৰ এখেত আমাৰ জেঠাই হয় এতিয়া আমাৰ পূজা শেষ হৈ গ'ল এতিয়া অঞ্জলিৰ সময় সো আমি এতিয়া অঞ্জলি ল'ম সকলোৱে নাৰায়ণ পূজা বুলি ক'লে মনটো বহুত ভাল লাগে আসলতে
এতিয়া আমাৰ প্ৰসাদ বিতৰণিৰ সময় আৰু লগতে নাৰায়ণ পূজাৰ ভোগ বুলি ক'লে বহুত স্পেচিয়েল আমিবোৰে বহুত ভাল পাওঁ আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন কমেণ্ট বক্সত চ' আজিৰ ভিডিঅ'টো ফ্ৰেণ্ডছ মোৰ ইমানেই আছিল কেনেকুৱা লাগিলে বাৰু আমাৰ ৰীতি নীতি নিয়ম পৰম্পৰাবোৰ আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিলোঁ আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব Jangan tak habis lah. Oi, anh cho bỏ. Phải.